বিজু কি হল মা যাচোন বাহিৰত আলহী বহি আছে কিবা খাইছ না হুদিয়াগে ঠিক আছে ঐ লগিটা মোৰ এনেকুৱা লাগিছে ডাইৰেক্ট বিয়াখন কনফাৰ্ম হ'বই ঐ ভাইহঁত কথা এটা শুন যদি চাহৰ ৰসগোল্লা দিয়ে মোক দিবি কথা আৰু যদি চিঙৰা দিয়ে মই খাম আকৌ ৰসগোল্লা চিঙৰা বা তহঁতি খাবি যদি কেনেবাকে জেলেপি দিয়ে তেন্তে ডাইৰেক্ট মই খাম আকৌ শুনকচোন আপোনালোকে কিবা খাইছে নে ঘৰত খাবগে আৰে কুকুৰ ৰটো নমস্কাৰ বন্ধুসকল কি খবৰ আকৌ এটা ধেমেলীয়া ভিডিঅ' লৈ আপোনালোকক স্বাগতম আজিৰ ভিডিঅ'টো ইমানেই মজা যে চাই আপুনিও হাঁহি ৰখাব নোৱাৰিব তেন্তে বলক বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এই ভাইটিটোৱে মাকৰ আগত বিয়া পতাৰ কথা কৈছিল আৰু মাকে তাক কি কৰিবলৈ দিলে চাওকচোন মা কি হ'ল মই বিয়া পাতিম বিয়া পাতিবি তই ক ছোৱালীৰ লগত এজনী ছোৱালী আছে তাইক মই বহুত ভাল পাওঁ আৰু তাইৰ কাৰণে মই যি হ'লেও কৰিব পাৰিম হে ছোৱালীজনী কচম চব কাহি পিনি ধুই পিনি উঠিবি তই খুৰীয়ে ভাইটিক বাচন ধোৱাৰ ট্ৰেইনিং এতিয়াৰ পৰা দিয়া আৰম্ভ কৰি দিলে কাৰণ বিয়াৰ পিছততো ভাইটিয়ে বাচন ধুব লাগিব খুৰী লগতে ভাত বনোৱা কাপোৰ ধোৱা আৰু ঘৰ চোতাল সৰা ট্ৰেইনিংটো দিয়াই দিব এওঁলোকে দোকানৰ পৰা কলম এটা কিনিবলৈ আহিছিল আৰু দোকানীজনে কলমটো কি কৰিলে চাওকচোন ঐ দোকানী কলম এটা দেচোন কেইটকীয়া লাগে 10 টকা দে ৰ দিছো এইটো ল কলমটো চলাই পিনে দেখা দে ক তহঁতক চলাই দেখাই দিলোঁ ষ্টাৰ্ট কৰি দেখাই দিব লাগিব নেকি কলমটো চলোৱাৰ লগতে এওঁলোককো উঠাই ল'ব লাগিছিল এইজনে লেট্ৰিনৰ পৰা ওলাই আহি কি বিচাৰিলে চাওকচোন ঐ লেট্ৰিনত থকা মগটো কি হ'ল ঐ ৰ ই পানী খাই আছে ৰ ভাইটিক দেখি এনেকুৱা লাগিছে প্ৰথমে কান্দো নে হাঁহো যিটো বয়সত আমিবোৰে আনৰ ঘৰত আমলখি বগৰী বিচাৰি ফুৰিছিলোঁ সেইটো বয়সৰ ল'ৰাই বাপেকৰ পৰা কি কৰিবৰ বাবে পইচা বিচাৰিছে চাওকচোন যেটা মোক 500 টাকা দি স্কুল যাম কিয় ঐ স্কুলত যাওঁতে 500 টকা লাগে নেকি তক কি কৰিব 500 টকা গার্লফ্রেন্ডক খোৱাব লাগে গাৰ্লফ্ৰেণ্ড এই উঠোত টিপলি গাখীৰ ওলা মানুহ তুই গাৰ্লফ্ৰেণ্ড বনাইছা আগৰ দিন গেল যাও থত টিপলি গাইকেন হয় সাদা বলাই পুতলাৰে দৰা কইনা খেলা বয়সত গাৰ্লফ্ৰেণ্ডক খুৱাবলৈ বাপেকৰ পৰা পইচাহে বিচাৰিছে নবৌয়ে ভিক্ষাৰীজনক কি কাপোৰ পিন্ধাই পঠিয়ালে চাওকচোন ঈশ্বৰে মংগল কৰিব আপোনাক তোৰ আৰু পিন্ধিবলৈ কাপোৰ নাই নাই বাইদেউ অলপ ৰ এতিয়া এইজনক দেখিলে ৰাস্তাই যোৱা মানুহেও ক'ব এতিয়াৰ পৰা ভিক্ষাৰীজনৰ বাবুৱে মাকক চোৰৰ কথা কি ক'লে চাওকচোন মানুহে চুকৈ কেতিয়াও শান্তিত থাকিব নোৱাৰে তোমাৰ পাপাইতো মোৰ হৃদয়খন চুৰ কৰিছিলে পাপাও চোৰতে শান্তিত থাকিব পৰা নাই বাবুৱে ধেমালি ধেমালিতে সঁচা কথাই কৈ দিলে চোৰটো সদায় চোৰেই সি লাগিলে অন্য বস্তুৱে চুৰ কৰক বা হৃদয়ে চুৰ কৰক নবৌজনীয়ে মোবাইল চাই ইমানেই ক'ব নোৱাৰা হৈ আছে যে ভাত খাবলৈও পাহৰি গৈছে তাকে দেখি দাদাজনে কি কৰিলে চাওকচোন গাৰ্লফ্ৰেণ্ডে কান্দি আছিল আৰু ভাইটিয়ে কেনেকৈ মনাইছে চাওকচোন মই এতিয়া মনাবও নাজানো নহয় কি কওঁ এতিয়া লিলো মত্ৰ গাৰ্লফ্ৰেণ্ড বা পত্নীৰ মুখ কেনেকৈ বন্ধ কৰি ৰাখিব পাৰি চাই লোৱা না মোক ফোন কৰিবি না মোক মেছেজ কৰিবি মই লগৰকেইটাৰ লগত ওলাই যাওঁ ক'ত আছো কিয় গৈছো কেলে গৈছো একো নুসুধিবি আৰু ৰাতি আহোঁতে দেৰি হ'ব একো ফোন চোন কৰি নাথাকিবি বুজিছ নহয় এতিয়া যাওঁ মই দেখিলা নহয় দাদাজনৰ কি অৱস্থা হৈছে সেইকাৰণে ছিংগল থাকিব লাগে পইচাও বাচিব টেনচনো কমিব
তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটাৰ ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই